What did Lenchu hope for? Lenchu কি আশা কৰিছিল? এনচাৰটো হৈছে Lenchu hoped for rain as it was much needed for a good harvest. লেঞ্চুৱে বৰষুণৰ বাবে আশা কৰি আছিল যিটো তাৰ খেতিৰ বাবে খুবেই প্ৰয়োজন আছিল। 2 নম্বৰ কুৱেশ্যনটো হৈছে Why did Lenchu say the raindrops were like new coins? লেঞ্চুৱে বৰষুণ টোপালবোৰক কিয় নতুন পইচাৰ লগত তুলনা কৰিছিল? এনচাৰটো হৈছে For Lenchu the raindrops were like new coins as they promised him a good harvest resulting in more prosperity. বৰষুণৰ টোপালবোৰ লেঞ্চৰ বাবে নতুন পইচাৰ দৰে আছিল কিয়নো ই তেখেতৰ খেতিদাৰক সমৃদ্ধিশালী কৰাৰ সপোন দেখুৱাইছিল। 3 নম্বৰ কুৱেশ্যনটো হৈছে How did the rain change what happened to Lenchu fields? বৰষুণ কিদৰে সলনি হৈছিল? ই লেঞ্চুৰ খেতিডাললৈ কি পৰিৱৰ্তন আনিছিল? ইয়াৰ এনচাৰটো হৈছে The rain who came with a new hope had changed into a hailstorm. A strong wind began to blow and huge hailstones began to fall along with the rain. All the crops in Lenchu's field got destroyed due to hailstorm. নতুন আশা কৰি অনা বৰষুণ যাকে হঠাতে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হ'ল। তীব্ৰ বতাহে তথা ডাঙৰ শিল পৰিব ধৰিলে বৰষুণৰ সৈতে যাৰ ফলত লেঞ্চুৰ পথাৰখনৰ খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ থাকিল। 4 নম্বৰ কুৱেশ্যনটো হৈছে What are Lenchu's feelings when the hail stops? ধুমুহা শেষ হোৱাৰ পাছত লেঞ্চুৰ কেনেকুৱা অনুভৱ হৈছিল? ইয়াৰ এনচাৰটো হৈছে When the hail stopped, Lenchu was filled with grief as everything was ruined and there was nothing that could feed his family. He could see a black future for him and his family. ধুমুহা শেষ হোৱাৰ পাছত লেঞ্চুৰ খং উঠিছিল কিয়নো ই সকলো ধ্বংস কৰি পেলোৱাইছিল যাৰ ফলত তেওঁ পৰিয়ালক খুৱাবৰ বাবে একো বাচি নাথাকিলে। তেওঁ নিজৰ মতো অন্ধকাৰময় ভৱিষ্যত দেখা পাইছিল। 5 নম্বৰ কুৱেশ্যনটো হৈছে Who or what did Lenchu have faith in? What did he do? লেঞ্চুৱে কিহৰ ওপৰত বিশ্বাস কৰিছিল আৰু তেওঁ কি কৰিছিল? এনচাৰটো হৈছে Lenchu had faith with a God. He believed that God sees everything, including one's brief conscience, and helps everyone in one's problems. He wrote a letter to God demanding him 100 pesos to his field again. লেঞ্চু ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে সকলোকে দেখি থাকে আৰু সকলোৰে মানুহৰ ভিতৰখনো পৰিব পাৰে। সেইবাবে সি ভগৱানৰ ওচৰত 100 টকা বিচাৰি চিঠি লিখিছিল যাতে পুনৰ খেতি আৰম্ভ কৰিব পাৰে। 6 নম্বৰ কুৱেশ্যনটো হৈছে Who read the letter? চিঠিখন কোনে পঢ়িছিল? ইয়াৰ এনচাৰটো হৈছে The postmaster read the letter. পোষ্টমাষ্টাৰজনেহে লেঞ্চুৰ চিঠিখন পঢ়িছিল। A letter to God চেপ্টাৰটো 7 নম্বৰ কুৱেশ্যনটো হৈছে What did the postmaster do then? আৰু পোষ্টমাষ্টাৰজনে পিছত কি কৰিছিল? ইয়াৰ এনচাৰটো হৈছে The postmaster helped Lenchu by sending money on behalf of God. Lenchu had written a letter to God help him money. The postmaster did not want to shake Lenchu's faith in God, so he collected money and sent to Lenchu. ভগৱানৰ হৈ পোষ্টমাষ্টাৰজনে লেঞ্চুৰ বাবে পইচা পঠাইছিল। লেঞ্চু ভগৱানৰ নামত এখন চিঠি লিখিছিল পইচা বিচাৰি। সেইবাবে পোষ্টমাষ্টাৰজনে লেঞ্চুৰ বিশ্বাস অটুট ৰাখিবৰ বাবে নিজে পইচা গোটাই লেঞ্চুলৈ পঠিয়াইছিল। 8 নম্বৰ কুৱেশ্যনটো হৈছে Was Lenchu surprised to find a letter for him with money in it? ইয়াৰ এনচাৰটো হৈছে No, Lenchu was not surprised to find a letter to him with money in it because he had full faith in God. He knew that God saw everything even in one's conscience. 9 নম্বৰ কুৱেশ্যনটো হৈছে What made him angry? কিহত তেওঁৰ খং উঠিছিল? এনচাৰটো হৈছে Lenchu asked for 100 pesos from God, but God sent him only 70 pesos.
It was not good on God's part. This made him angry. পাত্রীর বিষয়ে ভাবা। এর 1 নম্বর কোয়েশ্চনটা হইছে, who does Lensu have complete faith in? Which sentence in history tell you this? লেঞ্চুর কার ওপৰত অগাধ বিশ্বাস আছিল? পাত্ৰীক কোনকেইটা বাক্যই লেঞ্চুৰ বিশ্বাসক প্ৰতিফলিত কৰিছিল? এইটো তোমালোকে চাই চাই লিখি ল'বা। ইমান আৰু মই ক'ব নিবিচাৰোঁ, তো আপোনালোকে এইটো এনচাৰটো ইয়াৰ পৰা চাই চাই লিখি ল'ব। আছামিজ আৰু ইংলিছ দুটাতে ট্ৰান্সলেশ্যন কৰা আছে, আপোনালোকে চাই চাই ইয়াৰ পৰা লিখি ল'ব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যনটো অল কৰি ৰাখিব, যাতে মই আগত এনেকুৱা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে লাভ কৰে। তো বলক 3 নম্বৰ কুৱেশ্যনটো আৰম্ভ কৰোঁ। ডিড লেঞ্চু ট্ৰাই টু ফাইণ্ড আউট হু হেড সেণ্ড দ্য মানি টু হিম? হয় or why not? Your answer to is Lensu did not try to find out who had sent the money to him. It was because he had complete faith in God. Therefore, he did not bother about the sender. Your 9 number question to is who does Lensu think has taken the rest of the money? What is the irony in the situation? Remember that the irony of a situation is an unaccepted escape of it. An ironic situation of is strange of or amazing because it is the opposite of what is accepted. এর আনসারটো দিয়া আছে, আপোনালোকে লিখি ল'ব। ইয়াৰ 5 নম্বৰ কুৱেশ্যনটো হৈছে তো বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে আৰু মোৰ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকণো হেল্পফুল হয় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ, জয় আই অসম।